হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালে চাগে, এণ্ড মোৰো ভালেই। আজি মই ফিল'বাৰীৰ ফালে অলপ ওলাই যাওঁ। বহুত দিনৰ মূৰত 3-4 মাহমান হ'লেই চাগে ফিল'বাৰীৰ ফালে যোৱা নাই। আজি যাওঁ স্কুটিত এইফালে, আৰু ডিলাৰ ফালে যাওঁ। নতুন বাইক দেখাব লাগে, গৈ চাওঁ। এতিয়া ফোন কৰিছিলোঁ, সি দোকানত নাই, মানে তাৰ ককায়েকে দোকানত আছে। গৈ চাওঁ আকৌ, সি দোকানত অহা যোৱা কৰি আছে, মানে যোনটো লগৰটো তাৰ ককায়েকৰ ডিলাৰ আছিলে, যোনটো আগৰ ভিডিঅ'ত আছিলে। মানে এতিয়া এফালে গুচি যাওঁ। সি তেতিয়ালৈকে দোকানত আহিবই চাগে, সি ঘৰত গৈছিলে মানে। এতিয়া ফিল'বাৰীৰ ফালে গুচি যাওঁ। Sleep, yeah. Only miss you when I'm breathing in too deep, yeah. Am I just your little secret? I didn't hear the sirens. I didn't wanna see the warning signs, and now I pay the price, yeah. গাইজ, ডিলাৰত যাওঁ বুলি আহি আছিলোঁ। এইফালে ডিলাৰৰ মালিক এই দোকানতে আছিলে। মই ডিলাৰত গুচি যাওঁ, ভিডিঅ' দুটামান বনাই থৈ আহোঁ আৰু। বাকী এইফালে এইডোখৰত পাইছোঁহি, গুচি যাওঁ এতিয়া ডিলাৰ। আহি পাই গ'লোঁ সেই ডিলাৰ। ইয়াক মই ফোন মাৰি আছিলোঁ, ফোনটো ৰিচিভে নাই কৰা। মানে সি ঘৰত গৈছিলে চাগে, তাৰপিছত ককায়েকক বাকী তাত লগ পাইছিলোঁ, দেখিলে চাগে আপোনালোকে। আহি মেলিতো পাই গ'লোঁ। এতিয়া কোনখন বাইক দেখুৱাওঁ সেইটোৱে ডাউট লাগিছে। মানে ইমান কেইখন বাইক দেখুৱাই থাকিব মনে নাই, যাক ব্লগটো বনাব মনে নাই, যাক সেইটো নাই, উপায় নাপায়তো ব্লগটো বনাবই লাগিব। এতিয়া কোনফালৰ পৰা ষ্টাৰ্ট কৰোঁ সেইটোৱে ভাবিছোঁ। মানে ইমানকেইখন বাইক আছে, এতিয়া কিমান টাইম লাগিব, হয় নাই? বাকী আগৰ ভিডিঅ'টোত মানে পূৰা এমটি লাগে বুলি কমেণ্ট কৰি আছিল নহয় ন। এতিয়া ফাৰ্ষ্ট এমটিৰ পৰা দেখাওঁ বুলি ভাবিছোঁ। সেইখন এমটি থৈ দিয়া আছে, তাৰ পৰা ষ্টাৰ্টিং দেখাই দিওঁ। মানে গোটেইকেইখন বাইক কিন্তু নেদেখাওঁ, কেইখনমানহে দেখাওঁ আৰু ভাল চাই মেলি। বহুত টাইম লাগিব ন, মানে অলপ নিজকে সুস্থি টাইপৰ লাগে, মানে ইমানকৈ দেখাই থাকিবৰ কাৰণে। বাকী মানে এতিয়া বাইকৰ দাম চামবিলাক মানে সুধোঁ বুলি ভাবিছোঁ। এতিয়া বাইকত কোনোৱে কিমান দাম সেইটো নাজানে, মালিকৰ নাই, ইও একো এটা নাজানে। ডিলাৰত থাকে কিন্তু একো এটা নাজানে, মানে ককায়েকটো নাই ন, সেইফালে গুচি গ'ল। সেইটো কাৰণে এতিয়া বাইকৰ দামটোৱে এতিয়া কোনে কি কয় জানো। এতিয়ালৈকে অলপ দেৰি ৰখি চাওঁ, কোনোবাই আহে নে নাহে চাই লওঁ ন, হয় নাই? লাষ্ট কৰিছেই, ভাবিছোঁ ব্লগটো কোনোবাই জানিব নেকি দাম চাম। এতিয়া দাম চাম মানে কোনোৱে নাজানে। বাকী ডিলাৰটো এইটোৱে হৈ গ'ল, আছাম মটৰ্ছ বুলি আছে ফিল'বাৰীত। পেট্ৰল পাম্পো পোনে আছে। এতিয়া আহিব আৰু ডিলাৰৰ মালিক, চব বাইক দেখুৱাম, কি আছে কি নাই। অথনি মানে পূৰা ৰ'দ দি আছিলে হা, তেতিয়া মানে নুঠালোঁ। এতিয়া অলপ দেৰি ৰখিলোঁ, মানে 2-3 ঘণ্টামান ৰখিলোঁ ডিলাৰতে। তাৰপিছত এতিয়া ৰ'দটো কমি গ'ল, অলপ গধূলিও হ'ব হ'ল। সেইফালে গাড়ীখন ছাইড লগাব গ'ল, আৰু তাৰপিছত এতিয়া বাইক দেখুৱাম। ফাৰ্ষ্ট মানে এমটিৰ পৰা ষ্টাৰ্ট কৰিম। চবে মানে আগৰ ভিডিঅ'টো এমটি লাগে বুলি কৈ আছিলে। আৰু বহুতে যদি আগৰ ভিডিঅ'টো চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আগৰ ভিডিঅ'টো চবে গৈ চাই ল'ব। আৰু এইফালে পূৰা পূৰা বাইক মানে আছেই, ক'ব গ'লে আগত নাছিলে, এতিয়া মানে বহুত হৈ গ'ল। আৰু মোৰ ঘৰত জল্দি যাব লাগে, মই জল্দি দেখাই মেলি আকৌ ঘৰ যাব লাগে, মানে দেৰিয়ে। বাকী পূৰা একদম বাইক চাইক আহি গ'ল মানে ক'ব গ'লে। এইফালে আছে আছাম মটৰ্ছ বুলি আছে হা, এইফালে ফিল'বাৰী, মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে। এইফালে আছে পেট্ৰল পাম্প। ফিল'বাৰী আহিলে মানে মেইন সেইফালে ফিল'বাৰী তিনিআলি আছে, এইফালে আছাম মটৰ্ছ আছে। এইটোৱে ডিলাৰটো, ছেকেণ্ড হেণ্ড বাইক। এতিয়া ফাৰ্ষ্ট মানে এমটিৰ পৰা ষ্টাৰ্ট কৰোঁ। এইখন আছিলে এমটি, আৰু এইখন বাইক এতিয়া নতুন আহিছে। এইখনৰ প্ৰাইচটো কিমান হ'ব? এইখনৰ প্ৰাইচ তোমাৰ 140 মান আহিব। 141। এইখন একদম নতুন হৈ আছে বাইকখন, 141। আৰু এইখন এমটি আছিলে, ইয়াৰ প্ৰাইচটো কিমান হ'ব? এইখনৰ প্ৰাইচ আমি 1,50,000 ৰখা হৈছে। 1.5 লাখ টকা এখন। গোটেইখিনি ডকুমেণ্টছ অ'কে কৰি দিয়া। ডকুমেণ্টছ অ'কে কৰি আৰু কিমান চলিছে এইখন? এইখন আপোনাৰ 6,000 মান চলিছে। 6,000 মান। এখন নতুনে হৈ আছে বাইকখন, 6,000 মান চলিছে, একদম নতুন।
আৰু এখন FZ ভাৰ্চন 2 মডেল হয় 2020 মডেল হয় এখনৰ প্ৰাইচ আমি 65,000 ৰখা আছে এখন 65 ৰখা হৈছে প্ৰাইচটো আৰু নেক্সট কি আছে নেক্সট বাজাজ এডভেঞ্চাৰ 2018 মডেল হয় এখনৰ প্ৰাইচ আমি 60,000 ৰখা আছে এখন 60,000 মডেলটো কিমান আছিলে এখন মডেল 2018 মডেল 2018 মডেল এখন আৰু এখন পালচাৰ নেক্সট পালচাৰ 150 2012 মডেল হয় 2012 মডেল হয় এখনৰ প্ৰাইচ 45,000 ৰখা আছে 45 2012 আৰু নেক্সট পালচাৰ 150 2019 মডেল হয় 60,000 ৰখা আছে এখন 60,000 2019 আছিল আৰু নেক্সট পালচাৰে আছে পালচাৰ 150 2019 মডেল হয় 2019 মডেল ইয়াৰ প্ৰাইচ সেম 60,000 ৰখা আছে 60,000 এখনো 60 এখনো 60 আৰু নেক্সট আছে NS 160 ইয়াৰ প্ৰাইচ এইখন আপোনাৰ 2019 মডেল হয় ইয়াৰ প্ৰাইচ 65,000 ৰখা আছে এখন NS 160 2019 চন নেক্সট NS 200 BS4 মডেল 2019 মডেল হয় এখন প্ৰাইচ আমি 75,000 ৰখা এখন 75,000 2019 চনৰ NS 200 আৰু নেক্সট KTM Duke 390 2020 মডেল হয় এখন আপোনাৰ 170 2000 কিমান আছিলে 2020 মডেল 2020 নেক্সট Duke 250 BS6 মডেল 2022 মডেল এখনৰ প্ৰাইচ আমি 170 এখন 170 আৰু নেক্সট স্কুটি আছে নেক্সট Activa 2016 মডেল হয় এখন আপোনাৰ 40,000 ৰখা 40,000 আৰু নেক্সট সেইফালে গৈছে যাওঁ সেইফালে কি বাইক আছে নেক্সট আপোনাৰ FZ BS4 মডেল হয় 2019 মডেল হয় এখনৰ প্ৰাইচ আমি 55,000 ৰখা 55,000 আৰু এইফালে আছে গ্লেমাৰ হিৰো গ্লেমাৰ 2016 মডেল হয় BS4 মডেল হয় এখন আমি 45,000 ৰখা এখন 45,000 আৰু নেক্সট গ্লেমাৰ আছে নেক্সট BX4 গ্লেমাৰ 2017 মডেল হয় এখনৰ প্ৰাইচ আমি 42,000 ৰখা 42,000 নেক্সট সুপাৰ স্প্লেণ্ডাৰ BS4 মডেল 2019 মডেল হয় এখনৰ প্ৰাইচ আমি 55,000 আৰু এখন নেক্সট হিৰো চিটি ডিলাক্স 2020 মডেল হয় এখনৰ প্ৰাইচ আমি 45,000 ৰখা এখন 45,000 আৰু নেক্সট আছে BS3 মডেল হয় এখনৰ প্ৰাইচ আমি 35,000 ৰখা 35,000 আৰু এখন নেক্সট হিৰো এচিভা 2017 মডেল হয় এখনৰ প্ৰাইচ আমি 40,000 ৰখা 40,000 আৰু নেক্সট স্কুটি নেক্সট হণ্ডা ডিঅ 2020 মডেল হয় BS6 মডেল এখনৰ প্ৰাইচ আমি 55,000 আৰু নেক্সট আছিলে মেষ্ট্ৰ এখন আপোনাৰ হিৰো মেষ্ট্ৰ BS4 মডেল 2017 মডেল হয় এখনৰ প্ৰাইচ আমি 37,000 আৰু এখন নেক্সট আপোনাৰ হণ্ডা গাজিয়া 2019 মডেল হয় এখনৰ প্ৰাইচ আমি 50,000 ৰখা 50,000 এখন আৰু এইফালে নেক্সট হিৰো ডেষ্টিনি আপোনাৰ 2020 মডেল হয় এখনৰ প্ৰাইচ আমি 45,000 ৰখা 45,000 আৰু এইফালে আছে নেক্সট ফেচিনো ইয়ামাহা 2021 মডেল হয় এখনৰ প্ৰাইচ আমি 55,000 আৰু সেইফালে কি বাইক আছে দেখুৱাইছোঁ এইফালে RR310 আছে অলপ দামী বাইক ক'ব গ'লে এখনৰ প্ৰাইচটো কিমান হ'ব TVS RR310 হয় 2018 মডেল হয় এখনৰ প্ৰাইচ আমি 1,30,000 ৰখা 1,30,000 টকা এইফালে আছে V3 এইফালে আপোনাৰ V3 BS6 মডেল 2020 হয় এখনৰ প্ৰাইচ আমি 1,10,000 ৰখা 1,10,000 টকা আৰু এইফালে আছে X500 2019 মডেল এখনৰ দাম আমি 1,10,000 টকা ৰখা আৰু নেক্সট এইফালে আপাচি নেক্সট 200 আপাচি RTR 200 2018 মডেল হয় এখন আমি 55,000 আৰু এইফালে আছে বুলেট ক্লাছিক 350 2019 মডেল হয় এখনৰ প্ৰাইচ আমি 90,000 টকা আৰু এইফালে পালচাৰ 125 নেক্সট পালচাৰ 125 2020 মডেল হয় টিপটপ কণ্ডিশ্যনত আছে এইখনৰ আপোনাৰ 55,000 তো গাইছ এইটো হৈছে ডিলাৰটো এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে মানে ফিল'বাৰী এফালে ফিল'বাৰী পেট্ৰল পাম্প আছে এফালে আছাম মটৰ্ছ বুলি আছে আৰু এইটো ফিল'বাৰী পেট্ৰল পাম্প সেইফালে মেইন ফিল'বাৰী টাউন আছে ক'ব গ'লে তিনিআলি এইটোৱে হৈছে ডিলাৰটো মই ডেছক্ৰিপশ্যনত চব দি দিম মানে কণ্টেক্ট নাম্বাৰ কিবা কিবি দি আছে লোকেশ্যন
ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি বাইক আপোনালোকৰ কিবা ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে আৰু কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি মেলি আহিব পাৰে। বাকী লোকেশ্যনটো কৈ দিলোঁ, এইফালে ফিল'বাৰী পেট্ৰল পাম্প আছে, মানে এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে। এইফালে মেইন ফিল'বাৰী, এইফালে আছাম মটৰ্ছ বুলি আছে আৰু কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিবই। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।